Hello everyone. এয়া ৰাতিপুৱাই বায়ে আমাৰ খেৰ ভৰাবলৈ ধৰিলে। মই জাষ্ট শুই উঠি চিধাই খেৰ ভৰাই থকা দেখি ভিডিঅ'টোকে তোৱাই দিলোঁ আৰু বেছি কাম কৰি আছে ন পুৰা মানে পুখুৰীত খেৰখিনি এনেকৈ মৰণা মাৰোঁতে পৰি গ'ল মেচিনে, সেইকাৰণে তেনেকৈ উঠাবলগীয়া হৈছে। তাৰপাছতে আমি মিতালী আৰু মই আহিলোঁ স্কুললৈ বুলি। এয়া স্কুলত সিহঁতি পূৰা প্ৰজেক্ট বনাই আছে দেই, সিহঁতৰ হেনো কমপ্লিট হোৱাই নাই। মই বাৰু বেলেগ এটা কামতে আহিছিলোঁ, মানে আমি দুইজনী বেলেগ কামতে আহিছোঁ আৰু। তাৰপাছতে স্কুলত কাম শেষ কৰি পিনে এয়া কম্পিউটাৰ দোকানত সোমালোঁ। মিতালী হেনো কিবা জিঅ'গ্ৰাফী প্ৰজেক্টৰ কাৰণে ফটো উলিয়াব আছিলে, সেয়া উলিয়াই ল'লোঁ। তাৰপাছতে আমি ঘৰলৈ আহিলোঁ। এয়া বায়ে মিঠাই আনি থৈছিলে, মিঠাইৰ সৈতে চাহ খালোঁ। অলপ দেৰি পাছতে গম পালোঁ যে আমাৰ আকৌ আলহী আহিছে দেই, আইনো। তাই আকৌ আহিম বুলি কৈছিলে, তাৰপিছতে মই লগ ধৰিছিলোঁ, তাই তেতিয়া নাহিলে। তাৰপিছতে আহিলে, এতিয়া ডিমাণ্ড কৰিছে মেগী খাব। তাইলৈ মেগী বনালোঁ, আমি ইয়াৰ ৰুটিয়ে খালোঁ। আৰু জানেনে, আজিকালি আমি কেতিয়াবা ৰাতিও দোকানলৈ যাবলগীয়া হয়, মানে আমাৰ দেহাৰো